নমস্কাৰ গাইছ। তো কালি মই এটা মানে ডেঞ্জাৰ জেগা এটা দেখাম বুলি কৈছিলোঁ না আপোনালোকক, কিন্তু নেদেখালোঁ কালি। মানে কালি অকণমান বেলেগ জেগাত যাব লগা হৈ গ'ল, সেইকাৰণে নোৱাৰিলোঁ দেখাব। তো আজি এনেই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, গতিকে আজি প্ৰথমতে ভিডিঅ'টো সেইখিনিকে দেখাওঁ। তো সিফালে গ'ল। তো এইখিনি হ'ল সেই খাতৰনাক জেগাটো মই যে আপোনালোকক দেখাব খুজিছিলোঁ। আপোনালোকে ভাবিব এইখিনিতনো কি আছে, খালি ৰেল লাইনটোহে আছে। এইখিনিয়ে খাতৰনাক জেগা, কিয় জানেনে? কাৰণ এইখিনি জেগাত মানে বাৰে বাৰে খালি এক্সিডেণ্টবিলাক হৈয়ে থাকে, সেইকাৰণে অলপ ভয় লাগে। আৰু আমি সেই এনেকুৱা জেগাতে আছোঁ, মানে আমাৰ ঘৰটো এইখিনিতেতো, ওচৰতে ঘৰটো মোৰ। সেইকাৰণে মানে কি ক'ম আৰু, মই সেইদিনাখন নাছিলোঁ, মাজতে বোলে এনেকুৱা এটা হৈ গ'ল, আপোনালোকে শুনি আচৰিত হ'ব। মানে গাড়ীখন যাই আছেতো, যাই থকা ট্ৰেইনখনৰ পৰাই মানে দৰ্জাৰ সন্মুখতে মানুহ এজন বহি আছিল বোলে। যাই থকা গাড়ীখনৰ পৰা সি পৰি গৈছে, আমাৰ ঘৰ এইখিনিতে পৰি গৈছে মানে। তাৰপিছত তাক হস্পিটেলত লৈ গ'ল বোলে, কিন্তু বচাব নোৱাৰিলে বোলে। মঙলদৈত লৈ গৈছিল, কিন্তু বচাব নোৱাৰিলে। তথাপিও সেয়ে আৰু মানে কি ক'ব আৰু। তাৰপিছত আকৌ তাৰে কেইদিনমান পিছত আৰু এটা বোলে আগৰ গেটখনত আৰু এটা মানুহ সেনেকৈ হৈছে বোলে। মানে এইবিলাক শুনি থাকিলে ভয় লাগে, সেইকাৰণে মইতো আৰু ভাই ওচৰত নাযাওঁৱেই। মই আৰু ভয় লাগে মোৰ, সেইকাৰণে কি ক'ব আৰু। তথাপিও উপায় নাই কাৰণে আছোঁ এইবিলাক জেগাত। যদি কেতিয়াবালৈকে ইউটিউবৰ পৰা পইচা ভালেখিনি পাওঁ, তেতিয়াহ'লে বেলেগ জেগাত মাটি চাটি ল'ব লাগিব আৰু। সেইকাৰণে মই আপোনালোকক কওঁ যে অকণমান সহায় কৰিব পাৰিলে, কাৰণ জল্দি জল্দি মোৰো সপোনবিলাক পূৰা কৰিব লাগে। আৰু এই জেগাৰ পৰা পাৰিলে জল্দি চাইড হ'ব লাগে, কাৰণ এইবিলাক জেগাত আমি সদায়তো থাকিব নোৱাৰোঁ নহয়। বাকী আৰু কি ক'ব, আজি ভিডিঅ'টো বেছি লাম্বাও নকৰোঁ, আৰু আপোনালোকক এটা ইণ্টাৰেষ্টিং বস্তু দেখাওঁ। এইখন নদী দেখিছেনে? আমাৰ কাৰণে নদীয়ে বাৰু, কিন্তু কিছুমানে নালি বুলি ক'ব। গোটেই শুকাই গৈছে, এতিয়া ঠাণ্ডা দিন আহিছেতো। কিন্তু এই নদীখনতে এসময়ত আমি সৰু থাকোঁতে একদম মানে, তেতিয়া আৰু ইমান বহুত পানী আছিলতো, সেইকাৰণে সেইখিনি তেতিয়া সৰু থাকোঁতে আমি খুব খেলিছিলোঁ এই নদীতে। কিন্তু এতিয়াতো আৰু নদী নহয়, আৰু এইটো প্লে'গ্ৰাউণ্ড হৈ গৈছে, একোৱেই নাই, পানী চানী নাই এতিয়া। গতিকে ব'লক আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, সমাপ্ত কৰোঁ। আপোনালোকক মই সেইখিনি দেখাবৰ কাৰণে মানে আজি ভিডিঅ'টো বনালোঁ, নহ'লে মই ভিডিঅ'টো কালি বনালোঁ হয়। গতিকে আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আৰু যদি চাই আছে ভিডিঅ'টো, তেতিয়াহ'লে লাইক কৰি দিব, আৰু চেনেলটো নতুন আছে যদি ছাবস্ক্ৰাইব কৰি দিব।